মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 14 আমাৰ সামাজিক সমস্যা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে সামাজিক সমস্যা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা। সামাজিক সমস্যা বুলিলে এনে কিছুমান কাৰকক বুজোৱা হয় যিয়ে সমাজ জীৱনত প্ৰভাৱ পেলায় আৰু সামাজিক বাতাবৰণ বা পৰিৱেশ বিনষ্ট কৰে, যাৰ ফলত সমাজৰ মানুহ সুস্থভাৱে আগবাঢ়ি যোৱাত বাধাৰ সন্মুখীন হয়। খ নম্বৰ প্ৰশ্নটো হৈছে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? তোমালোকে উত্তৰত লিখিবা। সমাজত একতা গঢ়ি তোলাত পাৰস্পৰিক সহযোগিতা, বুজা-পৰা, আন্তৰিকতা, এৰা-ধৰাৰ মনোভাৱ আৰু সচেতনতা আদি মানৱীয় গুণৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্নটো হৈছে সামাজিক সমস্যাবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা। সামাজিক সমস্যাবোৰ হ'ল দৰিদ্ৰতা, নিৰক্ষৰতা, অন্ধবিশ্বাস, শিশু শ্ৰমিক, মাদক দ্ৰব্যৰ ব্যৱহাৰ, ঘৰুৱা হিংসা, যৌতুক প্ৰথা, দুৰ্নীতি, যাতায়াতৰ সুব্যৱস্থাৰ অভাৱ, পুৰণিকলীয়া দৃষ্টিভংগী ইত্যাদি। ঘ নম্বৰ প্ৰশ্নটো হৈছে সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? তোমালোকে উত্তৰত লিখিবা। সামাজিক সমস্যা সৃষ্টিত অন্ধবিশ্বাস, কুসংস্কাৰ, বাল্যবিবাহ, যৌতুক প্ৰথা, নিৰক্ষৰতা, শিশু শ্ৰমিক, মাদক দ্ৰব্য সেৱন, পাৰিবাৰিক হিংসা আৰু জনসংখ্যা বৃদ্ধিৰ দৰে কাৰকে অৰিহণা যোগায়। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে আমি সকলোৱে দেশ পাতি বাস কৰোঁ। তোমালোকে খালী ঠাইত লিখিবা সমাজ। খ নম্বৰ খালী ঠাইটো হৈছে দেশ হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। তোমালোকে খালী ঠাইত লিখিবা অন্ধবিশ্বাস। গ নম্বৰ খালী ঠাইটো হৈছে সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত দেশ সৃষ্টি হয়। তোমালোকে খালী ঠাইত লিখিবা অশান্তিৰ। ঘ নম্বৰ খালী ঠাইটো হৈছে ৰাইজৰ সচেতনতা আৰু দেশ নহ'লে কোনো সমস্যা সমাধান নহয়। তোমালোকে খালী ঠাইত লিখিবা সহযোগিতা। ঙ নম্বৰ খালী ঠাইটো হৈছে লিখা পঢ়া নজনা লোককে দেশ লোক বোলে। তোমালোকে খালী ঠাইত লিখিবা নিৰক্ষৰ। 3 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত তোমালোকক প্ৰথমতে দিছে অন্ধবিশ্বাসৰ কোনো, তোমালোকে এইটো খ অংশত থকা বৈজ্ঞানিক ভিত্তি নাই এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত তোমালোকক দিছে পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে, এইটো তোমালোকে খ অংশত থকা শিশু শ্ৰমিকৰ সৃষ্টি হয় এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক ক অংশত দিছে অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি, এইটো তোমালোকে খ অংশত থকা সামাজিক সমস্যা এইটোৰ লগত মিলাই দিবা।
4 নম্বৰত দিয়া আছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। ক নম্বৰ বাক্যটো হৈছে গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। এই বাক্যটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। এই বাক্যটো শুদ্ধ কাৰণে এই বাক্যটো যেনেকৈ আছে মই তোমালোকক তেনেকৈয়ে লিখি দিছোঁ। খ নম্বৰ বাক্যটো হৈছে কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। এই বাক্যটো শুদ্ধ। গতিকে তোমালোকে এই বাক্যটো যেনেকৈ আছে তেনেকৈ উত্তৰত লিখি দিবা। তোমালোকে লিখিবা কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। গ নম্বৰ বাক্যটো হৈছে লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। এই বাক্যটো শুদ্ধ। গতিকে তোমালোকে উত্তৰত লিখিবা লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। ঘ নম্বৰ বাক্যটো হৈছে নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। এই বাক্যটো অশুদ্ধ। গতিকে তোমালোকে শুদ্ধ কৰি লিখিলে হ'ব। তোমালোকে উত্তৰত লিখিবা নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে। ঙ নম্বৰ বাক্যটো হৈছে টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে। এই বাক্যটো অশুদ্ধ। এই বাক্যটো শুদ্ধ কৰি লিখিলে হ'ব। তোমালোকে উত্তৰত লিখিবা টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে। পাঁচ নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে অন্ধবিশ্বাস। মই তোমালোকক অন্ধবিশ্বাসৰ বিষয়ে চমুকৈ লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা অন্ধবিশ্বাস হ'ল সমাজৰ কিছুমান মানুহৰ ভুল ধাৰণা। কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ বা বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ সঁচা বুলি বিশ্বাস কৰাকে অন্ধবিশ্বাস বোলা হয়। ইয়াৰ ফলত মানুহৰ মগজু আৰু বুদ্ধিৰ বিকাশ নহয়। খ নম্বৰত দিয়া আছে কুসংস্কাৰ। কুসংস্কাৰৰ বিষয়ে মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা কুসংস্কাৰ হৈছে সমাজত প্ৰচলিত কিছুমান ভুল ধাৰণা, যেনে সাপে খুটিলে বেজৰ ওচৰত চিকিৎসা কৰা। এনে ভুল ধাৰণাৰ বাবে মানুহে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ অনাহকতে মৃত্যুৰ মুখত পৰে। গ নম্বৰত দিয়া আছে যৌতুক। যৌতুকৰ বিষয়ে মই তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুকেই যৌতুক বোলা হয়। অতীতৰ পৰা সমাজত যৌতুক প্ৰথা চলি আহিছে যদিও কেতিয়াবা দৰা ঘৰে অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালীয়ে অশেষ নিৰ্যাতন ভোগ কৰিবলগীয়া হয়। ছোৱালীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হ'লে সমাজৰ পৰা এই প্ৰথা আঁতৰ হ'ব পাৰে। ছয় নম্বৰ প্ৰশ্নটো হৈছে সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা। তোমালোকে উত্তৰত লিখিবা সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিহাৰ্য। যেতিয়া গাঁৱৰ সকলো মানুহ একগোট হৈ কাম কৰে তেতিয়া ডাঙৰ সমস্যাও সহজে সমাধান কৰিব পাৰি। সপোনপুৰি গাঁৱৰ ৰাইজে একতাৰ বলত
ৰাস্তা মেৰামতিৰ কাম কৰি দেখুৱাইছে যে একতা, সহযোগিতা আৰু সচেতনতাই ধন নোহোৱা স্বত্ত্বেও এটা ডাঙৰ কাম কৰিবলৈ প্ৰেৰণা দিব পাৰে।